সেক্ৰেটাৰী আমাৰ পলক চিতিয়া আছে আৰু আপোনালোকৰ সকলোৱে পৰিচয় জগত এংতি XMLA XCM আৰু XMLA আমাৰ হেমসিং পিছো তাৰপিছত XCM প্ৰদীপ ডিফুচা আৰু আমাৰ সকলো আপোনালোকে চিনি পায় আপোনালোকক সদায় নিমন্ত্ৰণ কৰি থকা আমাৰ কাৰিশ্মা ৰংপিপি চেয়াৰপাৰ্চন মিডিয়া প্ৰথমে আমি গুৱাহাটীত প্ৰেছ মিট দিছোঁ ইয়াৰ পিছত আপোনালোকৰ ইয়াত দিয়া নাই তাত মই একটা কথা কৈছিলোঁ প্ৰেছ বন্ধুসকলক আপোনালোকৰ ইয়াত আহিছোঁ কাৰণ মই একটা তাত ফেচ কৰিছোঁ যে কিছুমান গ্ৰুপ মোক অফিচত কিছু কথা মোৰ মই যিটো কাৰ্বি আংলং ৰাইজক ক'ব খুজিছোঁ এইকেইটা কথা মোৰ লগত আলোচনা কৰিব আহিছে তাৰপিছত সেইবিলাক একদিনৰ পিছত ছাইডত থকাৰ পিছত নাইকিয়া হৈ গৈছে সেইটো কাৰণে মই যিটো ক'বলগীয়া কথা ৰাইজৰ আগত গৈ পোৱা নাই সেইটো কথা মই কৈছোঁ সেইটো কাৰণে আপোনালোকক আশা কৰিছোঁ যাতে এবাৰ কভাৰেজটো ভাল হয় বুলি মই তাত জনাইছোঁ চ' আই এম ভেৰি ছেটিছফাইড উইথ দ্য কভাৰেজ ডেট দ্য গুৱাহাটী মই সেইটোৱে ভাবিছোঁ যে আপোনালোকৰ দ্বাৰা যে আপোনালোকৰ লগত কথা পাতি আমি যে গুৱাহাটীলৈ যাবলগীয়া নহয় সেইটো আপোনালোককো মই আশা কৰিছোঁ আৰু এক্সপেক্ট কৰিছোঁ অহা দিনত আমি প্ৰেছ মিট দিয়াৰ পিছত ইয়াত দিয়া নাই সেইটো কাৰণে এইটো দিবলগীয়া আছিলে কিন্তু যোৱাকালি দেখি পাইছোঁ তুলিৰামে আমাৰ প্ৰেছ মিট লৈ কিছু একেতে উত্তৰ দিছে কিন্তু উত্তৰটো আমি যি ধৰণত বিচাৰিছে আৰু যিকেইটা কথা আমি প্ৰেছত কৈছিলে এই ধৰণৰ আমি ৰিপ্লাই পোৱা নাই সেইটো কাৰণে তুলিৰাম ৰংহাঙে যিটো ৰিপ্লাই দিছে সেইটো বিপৰীত হৈছে উই আৰ নট এট অল ছেটিছফাইড উইথ দ্য ৰিপ্লাই হি ইজ গিভিং এইটো আউট অফ কণ্টেক্সট হৈছে আমি যিটো বিচাৰিছে সেইটো হোৱা নাই আমি কৈছোঁ যে কৰাপশ্যনৰ কথা মাটি সেইবিলাক দিয়াৰ কথা মাটি দিয়া নাই সেইবিলাক দিয়া নাই বুলি ইয়াত তথ্য আছে যে কাৰ্বি আংলং কাউন্সিলে অলৰেডি যে পাম অইল কাল্টিভেশ্যন কাৰণে যিটো মাটি দিছে এক ছাইডত ইয়াত উল্লেখ কৰা আছে আমাৰ যে 1,16,250 মই কৈছিলোঁ যে বহুত চালাককৈ আগত যেতিয়া এই আমাৰ আদানী আম্বানীক দিয়াৰ পিছত হুলস্থুল হোৱাৰ কাৰণে যে ছাৰ্ভে কৰিব দি সেইবিলাক জেগা খেতি কৰিব পাৰে বুলি NOC দিছে কাৰ্বি আংলং ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে এইটো ব্লেম কৰা কথা নহয় তথ্য ইয়াতে আছে আপোনালোকক দিম ইয়াৰ পিছত চেণ্ডিকেটৰ কথা আমিতো তাত যিটো পানী মাৰাত যে সেইটো হৈ থকা বুলি আমিতো এনভাইৰমেণ্টেল যিটো ক্লিয়াৰেঞ্চ দিছে তাততো ন' ডেভেলপমেণ্ট জ'নছ সেইবিলাক কথা আমি কোৱা নাই আমি কৈছোঁ যে কণিকা ৰংহাং পি মাটিটো আপোনালোকে চেণ্ডিকেট চলাবৰ কাৰণে কিয় দুষ্ৰাত ৰংহাং নামত অমৰ টিছৰ ল'ৰা নামত MP অমৰ টিছৰ যি দাদাৰ ল'ৰা নামত কৰি পেলাইছে সেইটো আমি কৈছোঁ আৰু যি ধৰণত সি কৈছে যে 18,00,000 বুলি কৈছে 18,00,000 নহয় আমি কৈছোঁ যে আপোনালোকে উঠাব লাগিছিলে তাত য'ত 3,00,000 CM সেই জেগাত যি দেখাইছে গভৰ্ণমেণ্টে ইয়াত তথ্য আছে সেই জেগাত আপোনালোকে আজিলৈকে 80,00,000 CM উঠাইছে সেইটো আমি কৈছোঁ কিন্তু এনভাইৰমেণ্টেল ক্লিয়াৰেঞ্চ চবকে অলৰেডি নাইকিয়া হৈ গৈছে লেপছ হৈ গৈছে ইয়াৰ পিছত পানী মাৰা 1, 2, 3 এই জেগাত খালি মাত্ৰ 3 কিয় খুলিব 3 যে এতিয়াও মাইনিং কৰি আছে কুঁৱাৰী পাথৰ এই কুঁৱাৰীত মাইনিং কৰি থকাটো একমাত্ৰ বিকজ অফ দ্য ইনভলভমেণ্ট অফ পলিটিকেল বিগমেন ডাঙৰ ডাঙৰ পলিটিকেল মানুহকেইটা ইনভলভমেণ্ট হোৱাৰ কাৰণে এইটো হৈ আছে মাটিটো অমৰ টিছৰ ডাঙৰ ল'ৰাৰ যিটো দাদাৰ ল'ৰাৰ নামত ইয়াৰ পিছত দৰসিং ৰংহাং যিটো ল'ৰা তাত ৰেঞ্জাৰ হিচাপে আছে এইবিলাক কথাই কৈছোঁ তাৰপিছত ইয়াত যিটো DFO হৈ আছে এইটোতো তুলিৰাম ৰংহাং হাৰপতি বিক্ৰম ৰংপি নে কি কয়
আপোনালোকে মেকানিজিমটো খুলি লৈছে কৰি লৈছে সেইটোৱে আমি কৈছে তাৰপিছত মোৰ তাত যিটো GPS লোকেশ্যন আছে পানী মাৰা 4 সিহঁতি পাৰ্মিশ্যন খুজি আছে এপ্লাই কৰি আছে বেলেগ এটা চলি থকাৰ পিছতো কৰিব নিদি এই পানী মাৰা 4টো অৰ্ডাৰে পোৱা নাই কিন্তু তাত কোৱাৰী অলৰেডি আৰম্ভ হৈ গ'ল মাইনিং কৰি আছে চলাই আছে ঠিক আছে আমি সুধিছিলোঁ আপোনাক RKVY কথা RKVY কথা আপোনাক সুধিছোঁ ইয়াত যিটো আমি সেইটো আপুনিটো নিদিলে ৰিপ্লাই য'ত নেকি আপুনি ৰিপ্লাই দিব লাগিছিলে সেইবিলাক জেগা দিয়া নাই RKVY যে 100 crore যে লৈছে আজিকালি আমাক উত্তৰ দি আছে খবৰ দি আছে বোলে সেই যিকেইটা ৱাচাৰকেইটা যে দুইজন মানুহ কি আছিলে ইয়াত আছে ৰাজু ডেকা আৰু বিশ্বজিৎ ৰংপি ফলছ ৱাচাৰ সেই নকৰাৰ কাৰণে সিহঁতক ৰাতিয়ে চাকৰিৰ পৰা ইয়াৰ পৰা ৰিলিজ কৰি দিছে এতিয়া সেইবিলাক ৱাচাৰটো কি বোলে আজিকালি মোক খবৰ দিছে এই লেফ্ট ৰাইট বোলে আঙুঠা চাপ মাৰি আছে এই কাগজটো এইবিলাক ঠিক কৰিব কাৰণে ইমান পৰ্যন্ত কৰি আছে আৰু সেই মেকানিজিমটো তুলিৰাম মতে নকৰাৰ কাৰণে 2025-26 হয় এইটো 2025-26 আৰু আপুনি সেইটো উত্তৰ দিয়া নাই তুলিৰাম নহয় আৰু কেইবাৰ আপুনি উত্তৰ দিয়া নাই কিন্তু আপোনাৰ কিয় ইমান প্ৰয়োজন যে কাউন্সিলত 6টাকে বেংক একাউণ্ট যে আপুনি দিছে সেইটো 6টা বেংক একাউণ্ট আছে ইয়াত কাগজ আছে আৰু সেই RKVY পৰা লৈ ফৰেষ্টৰ ইয়াত সকলো ইয়াত পেপাৰ কাৰাপশ্যন আছে এইবিলাক ফাইল আছে আপোনাক আমি সেইটোৱে চিন্তা কৰি আছোঁ আপোনাকতো আমি ইয়াত প্ৰেছ লিষ্ট দি কৈছোঁ আপোনাৰ যদি সময় আছে শুধৰাই লওক কাৰেকশ্যন কৰি লওক চুৰ কৰাটো বন্ধ কৰক আমি যদি আজি সেইবিলাক তথ্য লৈ আমি যদি কেছ দিয়ে আমি বেয়া লাগে আমাৰ মানুহে চাফাৰ হ'ব আল্টিমেটলি দেয়াৰ উইল বি লটছ অফ পিপল হু উইল বি এফেক্টেড আমাৰ নিজৰ মানুহ এফেক্ট হোৱাৰ পিছত কোনোবাই ক'ব যে নিজৰ মানুহ ওপৰত সেইটো কৰিছে কিন্তু ক্ৰাইম ইজ ক্ৰাইম এইটো কথা মনত এখেতে কৰিব লাগে হি ইজ পুটিং দ'জ হু আৰ ইন ছাৰ্ভিচ ইনটু এ ভেৰি ক্ৰিটিকেল পজিশ্যন বহুত বেয়া অৱস্থাত কৰি পেলাব তুলিৰাম ৰংহাং আৰু KVS কথা আপুনি কওক এইটো ৰিপ্লাই আপোনাক লাগে আপুনি দিয়ক ইয়াৰ পিছতে আপুনি কৈছে ইমান পইচা কিয় লৈ আছে আপুনি যে আমাৰ যিটো ফৰেষ্টৰ পৰা যে ইমান টকা লৈ আছে আৰু আপুনি এতিয়াও ৰিটায়াৰ্ড মানুহসকলক BN নাৰ্জাৰী আৰু জগন্নাথ ৰংপিহঁতক কিয় লগাই আছে আজিলৈকে এই 190 crores পইচা সেইটো আপুনি এতিয়ালৈকে কিবা গছ গছনি য'ত কৰি আছে কি কয় প্লান্টেশ্যন তাৰপিছত নাৰ্চাৰী কৰি আছে ক'তনো আছে অলপ দিন আগত আমি জগন্নাথৰ লগত লাহৰিজান গৈছে নাই তুলিৰাম ৰংহাং আপুনি কৰা নাই বুলি যদি কয় প্ৰত্যেকটো জেগাত এই নাৰ্চাৰীকেইটা আমি এই সপ্তাহত আমি গৈ আছোঁ ইয়াৰ পিছত আৰু আমি যে আপোনাক জনাম তাৰপিছত ৰাইজক জনাম কি হৈ আছে আৰু SN শৰ্মা বুলি আছে ৰিটায়াৰ বৰবাবু আমাৰ ৰিচোৰ্চেছ টকা পইচা নাই আপুনি যে কাউন্সিলত আণ্ডাৰত মানুহ পোৱা নাই নেকি কেপেবল মানুহ নাই নেকি ৰিটায়াৰ হোৱাৰ পিছত এই মানুহকেইটাক যে OSD হিচাপে আপুনি বছৰে ৰাখি আছে when you continue to engage these retired people we will consider that something wrong is going চুৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰিবৰ কাৰণে আপুনি সেইবিলাক মানুহ ৰাখি আছে 190 crores is not a little amount of money সেই পইচা যদি আপুনি ভালকৈ ব্যৱহাৰ কৰে কাৰ্বি আংলঙত এনভাইৰনমেণ্ট চেঞ্জ হ'ব if you have to plant trees compared to that huge amount সেইটো আপোনাক আমি প্ৰশ্ন কৰিছোঁ আৰু কি দৰকাৰ আছে দুখীয়া মানুহে ঘৰে বাৰীয়ে এই বাঁহ লগাইছে বিক্ৰী কৰিবৰ কাৰণে আপুনি ব্যৱস্থা কৰি দিয়া নাই এতিয়া সি কি কৰিছে ডিষ্ট্ৰিবিউশ্যন লাইচেঞ্চ দিব এই ডিষ্ট্ৰিবিউশ্যনৰ লাইচেঞ্চ দিবৰ কাৰণে টেণ্ডাৰ একজনৰ পৰা
তিনিটা চাৰ্কেল আছে, ফুলনি চাৰ্কেল, বিফু চাৰ্কেল, তাৰপিছত চিলিণ্ডাৰ চাৰ্কেল। 20 লাখকে তাত জমা কৰিলে পাব, টেণ্ডাৰ মাৰিবৰ কাৰণে আকৌ 5 লাখ। ডেট মিন আপুনি দুখীয়া ৰাইজৰ, আমাৰ লোকেল এণ্টাৰপ্ৰেনাৰ আৰু বিজনেছমেনসকলক আপুনি কাম কৰিব নিদিয়ে, আৰু বাম্বু ফাৰ্মাৰ্ছসকলক আপুনি ভাল দাম এটা দিব নোখোজে। কাৰণ যিকেইটা ডিষ্ট্ৰিবিউশ্যন চেণ্টাৰ ল'ব, সিহঁতিটো বেছি দাম পৰা নলয়। মাৰ্কেট যি হয় সেইটো দামে ল'ব, আল্টিমেটলি ফাৰ্মাৰ্ছকেইটা চাফাৰ হ'ব। সেইটো হয় একটা। আৰু আপুনি কৈছে জব স্কেমৰ কথা ৰিপ্লাই দিছে, বোলে দেখাই দিয়ক ক'ৰবাত যদি আছে। আমি নামকেইটা কম নেকি? তুৰাম ৰহা ক'ত পৰা লৈছে। অন্তত ইমানটো কৈ দি আছোঁ, ইউ আৰ ইনগেজিং ইভিন ইয়ৰ ৱাইফ কাছে তেৰণ পি, আৰু আপোনাৰ যিটো ৱাইফৰ যিটো ব্ৰাদাৰ সকলক আপুনি ইনগেজ কৰি পইচাকেইটা কালেকশ্যন কৰি আছে। যদি আপুনি ইমানো বুজি নাপায়, সেই মানুহকেইটাক কোন কোন আপোনাক পইচা দিছে এইটো আপোনাক কৈ দিয়ে। আৰু যদি আপুনি যদি লোৱা নাই বুলি ক'লে, জাষ্ট চিম্পল এক্সাম্পল, আপুনি যদি তথ্য নাই আপুনি মোক ৰিপ্লাই দিব। মোৰ এংটিপিৰ কাৰণে আপোনালোকে একশ্যন লোৱা নাই। ইমান গাংবুঢ়াসকলে গোটেই কাৰ্বি আংলং যিমান গাংবুঢ়া আছে উঠি যোৱাৰ পিছত ইয়াত যে ইমান চাকৰি যে 10 crores নিচিনা স্কেম আছে বুলি কৈছে, আপোনালোকে প্ৰমোশ্যন দি দিছে, তাত ডাইৰেক্টৰে কিবা এটা বনাই দিছে। আজি দিনো আপোনালোকৰ প্ৰটেকশ্যন আণ্ডাৰত আছে, ক'ৰবা লুকাই দিছে। ইউ আৰ গিভিং চেল্টাৰ টু হাৰ। মই যিটো চিনি পাওঁ, জুন এংটি ইজ জাষ্ট এ স্কেপ গ'ট। তাইক যেতিয়া এৰেষ্ট কৰিছিলে, আগত এৰেষ্ট কৰাৰ সময়ত কৈছিলে খালি মুখ ধৰিলে হ'ব নেকি মাইকী মানুহ বুলি, ডাঙৰ ডাঙৰ মানুহকেইটাৰ কাৰণে কিয় নধৰিলে? দিছ ইণ্ডিকেটছ ডেট some big shot in politics are involved. সেইটো কাৰণে আপোনালোকে, মই আপোনাক কিয় প্ৰশ্ন কৰিছে, বিং এ CM আৰু আপুনি যে ফৰেষ্টৰ ইনচাৰ্জ হয়, মিনাৰেল এণ্ড মাইন হয়, আপোনাৰ ডিপাৰ্টমেণ্টত পানী মৰা কুঁৱাৰীৰ পৰা লৈ, পাথৰ পৰা লৈ, কয়লাৰ পৰা লৈ, যে সেই বাম্বুৰ পৰা লৈ, এই জব যে ফৰেষ্টত মৰ্নিং টিপি হৈ কিয় হৈ আছে? It is only in your department, in every way where you are in charge, more of this happening of such crime is going on. বেলেগ তাতো আমি শুনা নাই। নেপোটিজিম কথা কয়, কৰাই নাই, সেইটো কণ্ট্ৰেক্টৰ দিছে বোলে। অনুপম শৰ্মা, আমাৰ কাৰ্বি আংলং মানুহ অনুপম শৰ্মা দিলে কি কিবা সুবিধা পাব নেকি? ইয়াৰ পিছত গৈছে কি গৌতম কনষ্ট্ৰাকশ্যন, দহমুখা আৰু ৰংমংগৈ। আপোনাক উত্তৰ দিবৰ কাৰণে মই প্ৰত্যেকটো নোট কৰি আহিছোঁ, because I want to be very specific. আৰু সেইবিলাক আপুনি ক্লেইম নকৰিব। ডণ্ট ক্লেইম ডেট দিছ ইজ ডান বাই BJP, অ'কে? BJPয়ে কৰা নাই সেইটো। কংগ্ৰেছৰ সময়ত MOS লিখিছে, MOS 1, সেইকেইটা ৰোড যে কানেক্টিভিটি, এই আন্দোলনকাৰী যিটো বন্দুকধাৰীকেইটা সেইকেইটাৰ লগত চুক্তি হোৱাৰ কাৰণে এইবিলাক ৰাস্তা হৈ আছে। MP আগৰৱালা, বৰপুং আৰু তাৰাপুৰ, গৌতম কনষ্ট্ৰাকশ্যন, NBGI, হাৰাঘাট, হজাই, ডংকামুকা, সেইবিলাক কথাটো কৈছে লোকৰ কথা, কিন্তু নিজৰ কথাটো কিয় ই লুকাই দিছে? নিজৰ পৰিয়ালৰ কথাটো কিয় গালি কিবা লুকাই দিছে? কাম এণ্ড এক্সপ'জ ডেট ওৱান অলছ', য়েছ, কোনোবাতো আহিব কনষ্ট্ৰাকশ্যনৰ কাৰণে, কিন্তু আপোনাৰ নিজৰ ফেমিলি যে কিমান হৈছে এইটোতো কওক। তুলিৰাম ৰঙা এগেইনষ্টত মই একো ক'বলগীয়া নাই, কিন্তু কাৰ্বি আংলং ৰাইজৰ কাৰণে অন্যায় কৰাৰ কাৰণে কৈ আছোঁ। কেনেকৈ অন্যায় কৰিছে? ন' কণ্ট্ৰেক্টাৰ ইজ গেটিং এনি পে'মেণ্ট। ইমান বছৰ ৰখি আছে, পে'মেণ্ট পাম নেকি, পে'মেণ্ট পাম নেকি, ৰখি আছে, আশা কৰি আছে। সেই আশাত সিহঁতে একো ডিচিশ্যন ল'ব নোৱাৰে। কিন্তু আল্টিমেটলি যে কাছে কনষ্ট্ৰাকশ্যন কোন? সদায় কৈ আছে ইংলং এণ্টাৰপ্ৰাইজ কোন হয়? কাছে এণ্টাৰপ্ৰাইজটো সিংডন ৰংহাং তুলিৰাম নিজৰ ল'ৰা হয়। ইংলং এণ্টাৰপ্ৰাইজটো কোন হয়? ৰবিৰাম ৰংহাং হয়, তুলিৰাম নিজৰ ভাই হয়। তাৰপিছত মানিন তেৰণ পি অঞ্চন তেৰণ তাৰ ছোৱালী হয়, তুলিৰামৰ যিটো মিছেছৰ ভাই হয়। তাৰপিছত ৰবিৰাম ৰংহাং, ব্ৰাদাৰ অফ তুলিৰাম ৰংহাং। ইয়াৰনো আৰু কোন বেলেগ আছে?
ৰেজাল্ট অফ নেপোটিজিম কিয় নেপোটিজিম হৈছে বুলি ক'লে সেইবিলাক নিজৰ পৰিয়ালৰ কাৰণে গোটেই পইচাকেইটা যে দিয়াৰ কাৰণে কণ্ট্ৰেক্টৰ পে'মেণ্ট দিব পৰা নাই সেই ডাঙৰ ডাঙৰ স্কিম কথা মই কোৱা নাই দ'জ স্কিম আৰ বিং ডাইৰেক্টলি ফ্ৰম দ্য ষ্টেট অৰ মে বি ফ্ৰম আদাৰ চ'ৰ্চ কিন্তু আমাৰ যিটো সদায় আমাৰ ইয়াৰলি যিটো টকা এই টকা পইচাটো নিজে খাই হজম কৰি পেলাইছে কাকো দিয়া নাই SOPDৰ টকা নানা মোৰ তাত চব তথ্য আছে আপুনি কওক চব ৰাইজৰ আগত খুলি দিব লাগে নেকি তাৰমানে এথনিক ক্লাছৰ কথা ক'লে আমাকে কয় যে কংগ্ৰেছৰ মাজত সেইটো হৈছে এই যিটো এক্সট্ৰিমিষ্ট হওক কিয়ে হওক ৰিজাল্ট অফ ষ্টেটহুড মুভমেণ্ট হোৱাৰ কাৰণে আমাৰ যিটো SDC সকলে যে 244A এই দাবীটো পূৰণ কৰিব নোৱাৰাৰ কাৰণে যে কিছুমান ছেকশ্যন আৰ্মছ ষ্ট্ৰাগলত কিবা গুচি গ'ল কিন্তু একটা কথা সি মনত পাহৰি গৈছে যে MOU চাইন কৰক কংগ্ৰেছ টাইমত MOS 1 কংগ্ৰেছ টাইমত MOS 3 স্বাক্ষৰ নকৰাৰ আগতে যে আমাৰ চৰকাৰটো যোৱাৰ কাৰণে পিছতে যেনিবা BJPয়ে কৈছে কিন্তু প্ৰচেছ was started by the কংগ্ৰেছ গভৰ্ণমেণ্টে কৰিছে এইটা কথা যেতিয়া আমাৰ চিফ মিনিষ্টাৰ কিবা আছে আৰু তুলাম ৰহা আপুনি যদি আমাক ব্লেম কৰি থাকে আমিতো উদঙাই দিব লাগিব যে ইউ আৰ পাৰ্ট অফ UPDS অৰ চাম আৰ্মছ অৰ্গেনাইজেশ্যন আপুনিতো যিখন পইচা তোলাৰ কাৰণে হিচাপ নিদিয়াৰ কাৰণে আপুনি মাৰ খাইছিলে আমাক কিয় কয় আৰু সেইটো যদি আপুনি আৰু আমাক কৈ থাকে ইয়াৰ কৈ আৰু আমি বেছি আপোনাৰ কথাকেইটা দাঙি ধৰিব লাগে চ' ইউ শুড বি এশেম্ড অফ ব্লেমিং দ্য কংগ্ৰেছ পাৰ্টি যে আমাৰ সময়ত সেইটো হৈছে ৰেংমা নাগা সময়তে আপুনি CM আছিলে আপুনি ক'ত পাহৰি গৈছে CM আছিলে ৰেংমা আৰু কাৰ্বি যেতিয়া ক্লাছ হৈছিল you were unable to control the damage control was not being able to tackle by you এইবিলাক কথা আপুনি অলপ মনত ৰাখক আৰু মোক কৈছে মিছা কথা কোৱা মাষ্টাৰ BJP যে মিছা কোৱা কথাটো মুজিৰ লগতে শিকিলে আমাৰ হিমন্ত বিশ্ব শৰ্মাও কৈছিলে সেইটো কৈছে কি চকীদাৰ হয় এতিয়াতো চব খাই পেলালে হিমন্ত বিশ্ব শৰ্মা কৈছে 2021 চনত ইলেকশ্যন নেখেলে খেলি আৰু উল্টা চিফ মিনিষ্টাৰ লৈ পৰিব সেইদিনা সিও ইমান মিছা কথা কৈছে 2017 বোলে মই ইলেকশ্যন 1000 ভোট পৰা হাৰিছোঁ ইয়াত তথ্য আছে 296 ভোট পৰা মই হাৰিছোঁ কাৰ্বি আংলঙৰ ৰাইজে কংগ্ৰেছত ৰিজেক্ট কৰিছে বুলি কৈছে তাৰপিছত কৈছে কি 50,000 ভোট পৰা MEC MLA ইলেকশ্যন হৈছে বুলি কৈছে নাই শুনিছে নাই আপোনাৰ ইয়াত চব 17,885 ইয়াত ৰেজাল্ট চিট আছে দেই ৰেজাল্ট চিটো আছে সেইটো আপোনাক দেখাই দিয়ে আপোনাৰ তাত যদি নাই তুলিৰাম নহয় সেইটো কাৰণে সেইবিলাক মিছা কথা কোৱাটো আপুনি বন্ধ কৰক যে সেইবিলাক কিয় হৈছে জিকাই নাই তুলিৰাম ৰংহাঙে যেতিয়া জিমত বহে নহয় জিমত সময়ত কি কয় জানে এই জিকাই নাই মই জিকাইছে বুলি কয় কি ৰিচাৰ্ডক কয় কেতিয়াবা সেই উমৰ টিচক কয় তহঁতকতো মানুহ নাই কাৰণে কৈছোঁ জিকাই নাই তহঁতিটো মই কিবা বুদ্ধি কৰি জিকাই দিছে বুলি কৈছে ডেট মিন আজি আমাৰ যে ইয়াত প্ৰগ্ৰাম হৈছে এই প্ৰগ্ৰামটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় BLA ট্ৰেইনিং বুথ লেভেল এজেণ্ট ট্ৰেইনিং বুথ চোৰ গাড়ী চোৰ কিবা আমি থিম লৈ কিনি এইটো প্ৰগ্ৰাম কৰিছে সেই বুথ চোৰটো ইয়াত হৈছে আমি কংগ্ৰেছে হাৰা নাই বুথ চোৰ কৰি আছে সেইটো কাৰণে সেইবিলাক কথা তুলিৰাম ৰংহাঙে কি কয় মনত ৰাখিব লাগে তাৰপিছত তাৰ প্ৰপাৰ্টিৰ কথা কৈছে ক'ব মন নাযায় আমাৰ কাৰ্বি মানুহ হয় CM হয় যিমানে প্ৰপাৰ্টি হওক কিন্তু সিহঁতো কৈছে না মোক দেখাব লাগে ক'ত প্ৰপাৰ্টি আছে ক'ত নাই তুলিৰাম ৰংহাং ইফ ইউ কণ্টিনিউ টু চেলেঞ্জ that you didn't accumulate wealth আজি আপোনাক ইয়াৰ পৰা কৈছোঁ নেক্সট টাইমত আপুনিও যদি কয় যে মই একুমুলেট কৰা নাই বুলি ক'লে আমি আপোনাৰ প্ৰত্যেকটো অসমত যিমান আছে দিল্লীত যিমান আছে আৰু সেই কাৰ্বি আংলঙৰ যিমানটো আপোনাৰ এছেট আছে ফটো দ্বাৰা আমি ইয়াত আৰু ইভিন গুৱাহাটীতো আমি প্ৰেছ মিট দিম ইমানলৈকে আমি যাব খোজা নাই আমাৰে মানুহ হয় আপুনি কৰক আপুনি কৈছে কি মোৰ একো প্ৰপাৰ্টি নাই আমি নাজানো নেকি
আপোনাৰ ইয়াত যে হেমাৰী ৰবৰ বাগান আপোনাৰে নাছিলে, হোৱাইট মানি কৰিবৰ কাৰণে আপুনি লৈছে। নহৰচলা বাগান আমাৰ চুকিহলাত লৈছে, সেইটো আমি নাজানো নেকি? হা, চিলনিয়ান যে আপুনি টি গাৰ্ডেন লৈছে, আমি নাজানো নেকি? নম্বৰ 30 ষ্টেটটোৰ কথা তুলিৰাম ৰহাঙে যিমান জাতি মাটিৰ কথা ক'লে ৰক্ষা কৰিব নোৱাৰে। আপোনালোকে জানে কিয়? নম্বৰ 30 ষ্টেটটো সি কিনাৰ পিছতো পজিশ্যন ল'ব পৰা নাই। আৰু সেই পজিশ্যন কিয় ল'ব পৰা নাই? পইচা দিয়াৰ পিছতো কিবা আছেতো, এফিডেভিট আছে, ইয়াত পিছত চাব মন গ'লে আপোনালোকৰ সেই দিয়াৰ পিছতো সি কি কৰিলে? পজিশ্যন ল'ব পৰা নাই। ইয়াত কি হৈছে তুলিৰাম ৰহাং? কাৰ্বি আংলং ৰাইজে জানিব খুজিছে, ইউ হেভ পেড some installment for acquiring this number this state, but until today you have not been able to take that position. ইয়াৰ ৰহস্য কি আছে? আৰু সি যে চুপচাপ থাকিবলগীয়া কি হৈছে? ইমান টকা দিয়াৰ পিছতো যে তুলিৰাম ৰহাং 14 crores নিচিনা দিয়াৰ পিছতো ৰাইজৰ পইচা কিয় চুপচাপ আছে? সি কাৰ্বি আংলং ৰাইজ আপোনাৰ পৰা জানিব খোজো। ইয়াৰ পিছত আপুনি কৈছে বিদেশত নাই। বিদেশত আছে নে নাই আপুনি সঁচাকৈ কওক। লণ্ডনত নাই নেকি? ইউকেত? আৰু কোনে চাই আছে এইবিলাক আপোনাৰ প্ৰপাৰ্টিটো? আমাৰ মাধৱ বৰা তাৰ জোৱায়ে চাই আছে লণ্ডনত আপোনাৰ প্ৰপাৰ্টিটো। ইমান পৰ্যন্ত এইটো কিলে আমি গম পাওঁ। আমি কংগ্ৰেছ পাৰ্টি হিচাপে আপোনাৰ ৰুমত কথা আমি কেনেকৈ খবৰ পাওঁ? আপোনাৰ বিজেপি সকলৰ পৰাই আমি সেইবিলাক তথ্য পাই। It is not the Congress party within us who has collect this information. It is from your own camp all this thing has come and we are able to highlight. আমি গম পাব পৰাটো একমাত্ৰ আপোনালোকৰ মানুহ দ্বাৰা আমি গম পাব পাৰিছোঁ। RS গান্ধীক যে আপোনালোকে কিয় ইমান কিবা ইম্পৰ্টেণ্ট দি আছে? আৰু আপোনালোকৰ ইনভলভমেণ্ট চব তাত থকাৰ কাৰণেহে। আৰু আমি আজি বিশেষ আৰু বেছি ক'বলগীয়া নাই। আৰু আপোনালোকৰ যে কাৰ্বি আংলঙত যে বহুত কাৰাপশ্যন হৈ আছে বুলি কথাটো আমি অলৰেডি আমাৰ ডেপুটি কমিশ্যনাৰলৈ আমি মেমৰেণ্ডাম দিছোঁ গৱৰ্ণৰক দিবৰ কাৰণে। আৰু সেই চিঠিকেইটা আমি সম্পূৰ্ণ আপ টু প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, ভাইচ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া, চিফ জাষ্টিচ, ED, CBI সম্পূৰ্ণ এই নেশ্যনেল পেপাৰলৈকে আপোনালোকে দিছে। সেইটো খালী সময়ে ক'ব কিমান পৰ্যায়লৈকে যাব। সেইটোৱে আজি বিশেষকৈ তুলিৰাম ৰহাং চব মিছা কথা যে কৈছে এই কথাটো আপোনালোকক আমি উদঙাই দিছোঁ। আৰু জইনিং যে কৰি আছে সেইবিলাক চব বাকৱাচ হয়। টকা পইচা দি কিনি আছে তুলিৰাম ৰহাং। আপুনি যিমান কিনিলেও মানুহ মনটো কিনিব নোৱাৰে। আৰু সেই পইচাকেইটা আপুনি কাউন্সিলৰ ৰেভিনিউ পইচা খৰচ, চৰকাৰৰ পইচা ডেভেলপমেণ্টৰ কাৰণে খৰচ নকৰি এই পইচাকেইটা আপুনি জইনিং প্ৰগ্ৰামৰ ইউজ কৰা বুলি আমি গম পাওঁ। আৰু আপুনি যিকেইটা ল'ৰা ছোৱালীকেইটা আজিকালি RTI মাৰি আছে, আপুনি কিয় আপোনাৰ অফিচাৰক ডাইৰেকশ্যন দিছে যে কিবা কাগজ দিলে এইকেইটা কাগজ ইমান দিলে যে 50,000 লাগিব, 1 লাখ লাগিব বুলি কৈছে? এইটো যে হিচাপ দিছে এইটো এগেইনষ্ট কেছ দিলে আপোনালোকৰ অফিচাৰে ফুচিব। এক ট্ৰাক কাগজ হ'ব 1,50,000 যদি আপুনি এনেকুৱা কাগজ কৰিব। সেইটো কাৰণে আপুনি চুৰ কৰা বন্ধ কৰক। আৰু আপুনি সেইবিলাক যিটো ইলিগেল যে কাম কৰি আছে ৰাইজৰ যিটো কৰিব লাগে সেইবিলাক কামৰ কাৰণে আপুনি এটা প্ৰায়ৰিটি দিয়ক। যে আপোনাৰ যিমানটো জইন কৰিব দিলেও কাৰ্বি আংলং ৰাইজে আপোনাৰ টকা খাই আছে। মই কৈ আছোঁ আপোনাৰ পইচা খালী খাব আহিছে আৰু ৰাইজে জানে আপুনি সেইটো চৰকাৰৰ পইচা চুৰ কৰা বুলি কৈছে। সেইটো কাৰণে খাই আছে। আমিও কৈছোঁ যে যা গৈ খাই থাক, তহঁতৰে পইচা বুলি কৈছোঁ। সেইটোৱে আপোনাক আজি জনাই দিছোঁ। আৰু যদি আপুনি কিবা যদি আমাক ক'বলগীয়া আছে আপুনি কওক, আমি এইটো তথ্য হিচাপে আপোনাক ৰিপ্লাই দিম। সেইটোৱে আপোনালোকক আজি মাতিছোঁ।